গাইজ, মই মাৰিনাত স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' লৈ। তো আমি কালি কইনা লৈ দৰাৰ ঘৰ আহি পালোঁ আৰু আজি দৰাৰ ৰিচিপশ্যন। তো কইনাৰ যিখিনি নিয়ম আছে সেই নিয়মখিনি কৰিব দিছে আমাক। ৰাতিপুৱাই উঠি কিনে ৰাস্তাৰ চোতালখিনি সাৰিব দিছে কইনাজনীক। লগতে মই হেল্প কৰি দিলোঁ তাইক। তো ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব লগতে শ্বেয়াৰো কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। গোপনে আহি সোমালাহি তুমি মোৰ। এয়া আমাৰ নকইনা চাহ তাহ দিলে আৰু কইনা চাহ দিলে সকলোকে ৰাইজক। আৰু এতিয়া বহি আছে, লাজ কৰিছে। ইফালে মই ওচৰতে বহি আছোঁ। এতিয়া অলপ পাছত সজাই দিম আৰু মানুহ চানুহ আহিব। আজি ৰিচিপশ্যন আছে মানে দৰা পক্ষৰ পৰা। আমাৰ বিয়াৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব লগতে শ্বেয়াৰো কৰি দিব। এইফালে আছে আমাৰ দৰা পক্ষৰ কৰ্মী ছোৱালীজনী দেই, দেখাই আছোঁ ৰ'বক তাইক অলপ। এইজনী আমাৰ দৰা পক্ষৰ হয় না। কেনেকুৱা লাগছে আজি অহাৰ কাৰণে? নৱৰ লগত পুৰা ফূৰ্তি কৰি থাকবি না? দেখা কিয় মানে ড্ৰেছ কৰা নাই? দেখাই থাকিম দেই, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ সিদিনা ইমান জ্বৰ উঠিছিলে, তাৰপিছত দৰাই মোক ঔষধ আনি দিলে আৰু কেনেকৈ খাব লাগে সেই বিষয়ে ক'লে। কি ক দৰা? খাই বুলি ক। কেনেকুৱা? এতিয়া হৈছে মান কৰাৰ প্ৰথা আৰু কইনাজনীয়ে দৰা ঘৰৰ যিখিনি মানুহ আছে মানে দৰা ঘৰৰ যিখিনি মুৰব্বী আৰু আলহী অতিথি আছে সেইখিনিক মান কৰি আছে। যেন তোমারে ছবিটিকে মান কৰা প্ৰথাটো শেষ হ'ল আৰু এতিয়া আমাক খাবলৈ আনি দিছে দৈ চিৰা। তো আমি এতিয়া দৈ চিৰাখিনি খাই ল'ম। এইফালে আমাৰ মানে কইনাটোকো সজাই আছে। আমাৰ পিংকি চিষ্টাৰে সজাই দিছে দেই, খুব ধুনীয়াকৈ সজাব জানে। এতিয়া আয়তীসকলে নাম গাই আছে আৰু দৰা কইনাক নিয়ম কৰি আছে। কি নিয়ম বাৰু মই নাজানো। তো ভাল লাগিছে চাই। তাৰে মাজতে কিবা খেলো আছে। তো এনেকেই ময়ো চাই গৈ আছোঁ, ভাল লাগিছে। দিলা ঢালি তুমি মোৰ জানো। এয়া হৈছে আমাৰ দৰাৰ মা, খুব ফূৰ্তি কৰিছে। তুমি
ইয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে কইনাৰ ফালৰ পৰা বাইদেউ বৌ আৰু কইনাৰ লগৰেই তাইক খবৰ ল'ব আহিছে আৰু কইনাৰ কি ফূৰ্তি ঘৰৰ মানুহখিনিক লগ পাই আৰু এইফালে ডাঙৰ বাটো একদম লাগিছে মোৰ ডাঙৰ বাইদেউটো মানে বৌ কেনেকুৱা লাগিছে তোমাৰ আজি অনুভৱটো তুমি মোৰ এইটো আমাৰ মুনু মুনু মুনুটো মুনু আমাৰ মুনু কি খবৰ তুমি মুনুক লৈ আছা কেনেকুৱা লাগিছে কালিতো বন্ধা মাছ দিয়া আনিছা কেনেকুৱা লাগছে পিছে তোমালৈ জানা মৰমৰে নৈ তুমি মোৰ কেনে হয়েছে অরেঞ্জা কইনাই ঘৰৰ পৰা অনা কাঠৰ মাল বস্তুখিনি মোৰ এই বক্স পালেঙৰ ডিজাইনটো খুব ধুনীয়া লাগিছে আৰু এইফালে আছে সোফা সেট আলনা তো ভালে লাগিছে সকলোখিনি মোৰ আৰু এইফালে আছে শোকেছ ধুনীয়া লাগিছে দেই এইফালে আছে এটা গডৰেজ আৰু এই গডৰেজটো ইমান ধুনীয়া লাগিছে আৰু ডিজাইনটো যেন নতুন খুব ভাল লাগিছে আৰু এইফালে আমাৰ ফিনি আৰু এয়া মোৰ হাজবেণ্ড আৰু কইনা একেলগে কিবা আলোচনা কৰি আছে মিলি The next day. এতিয়া আহি পালে আমাৰ কইনা ঘৰৰ মানুহখিনিয়ে আজি কইনা লৈ যাব সেইকাৰণে আহিছে সকলোৱে তুমি মোৰ ইয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো এতিয়া আমাৰ ঘৰত যোৱাৰ পৰ্যায় কিবা যে ফূৰ্তি মানে এইজনে কামত পুৰা ব্যস্ত হৈ আছে ঘৰত যাব নেকি আজি একেবাৰে বহুত ভাল লাগিছে কেনেকুৱা লাগিছে কইনাৰ লগত আহি মনটো বহুত ভাল লাগিছে ঘৰত যাব পুৰা ৰেডি তাৰমানে ঘৰত যাব পালে বেছি ভাল লাগিব না একদম এইফালে দৰা কইনা দৰা অভিমান কৰি আছে কিয় কিয় হাই এবারে শুনিব কেনেকুৱা লাগছে হ্যাঁ লগৰ ল'ৰাৰে বিয়া না দাদা বৌ পাই কেনেকুৱা অনুভৱ হৈছে বহুত ভাল লাগিছে বহুত ভাল ফিলিংছটো কেনেকুৱা বহুত ভাল আজি কি আছে আজি মানে তো কইনা চইনা লৈ যাব না কেনেকুৱা লাগিব বেয়া লাগিব মনটো না বেয়া লাগিব অলপ কিমান দিনৰ পৰা এতিয়া মানে সেইটো কৰিম বুলি ভাবি আছিলে এই পাৰ্টিটোৰ কাৰণে কিমান এনজয় এমাহ মানৰ পৰাই মোৰ পুৰা পুৰা বহুত এতিয়া মানে কি কইনাগিৰিৰ লগত আহা কোনো ছোৱালী মানে ভাল লাগে ভাল লাগিছে বহুত ভাল কাক লাগিছে কিন্তু মাত নিদিয়ে ভাল লাগিছিল কিন্তু মাত নিদিয়ে মাত নিদিয়ে না চেলফি উঠিম বুলি ভাবি আছো চেলফি নুঠে ধুনীয়াকে মাতা আৰু নাম্বাৰটো দি যোৱা এইটো ভাবি আছো ৰ কি কয় কোনে কোনে ঘূৰালে কইনা আমাৰ ৰেডি দৰাক সেৱা কৰি লৈছে আৰু সেৱা কৰা হোৱাৰ পিছত আমি সকলোৱে যাম একেলগে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি